লকডাউনৰ সময়তে চৰকাৰৰ তৰফৰ পৰা আবদ্ধ হৈ থকা লোকসকলৰ বাবে ভাল খবৰ লৈ আহিছে চৰকাৰে। অসম চৰকাৰে দিছে এটা সুযোগ। লকডাউনত আপুনিও আছে নেকি আবদ্ধ হৈ, যাব বিচাৰে নেকি নিজৰ ঘৰলৈ? তাৰ বাবে আজি অসম চৰকাৰৰ তৰফৰ পৰা কেতবোৰ ঘোষণা কৰিছে। 25, 26 আৰু 27 এপ্ৰিলত ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলে ঘৰলৈ ঘূৰি যাব পাৰিব। STCৰ বাছৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। ইয়াৰ বাবে 104 যোগে ফোন কৰি কোনো লোক লাভ কৰিব পাৰিব এই সুবিধা। লগতে নিজৰ বাহনৰে যিসকল লোক যাব খোজে তেওঁলোকে জিলা উপায়ুক্তসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব। 33খন জিলাৰ কেইবাজনো উচ্চ পদস্থ বিষয়াসকলৰ নম্বৰেৰে এখন তালিকা চৰকাৰে প্ৰস্তুত কৰিছে। চাওক এই তালিকাখন। উল্লেখ্য যে কোনো ঠিকাদাৰ বা শ্ৰমিকক কামত লগোৱা লোকে ট্ৰাক বা আন বাহনেৰে কঢ়িয়াই নিব পাৰিব শ্ৰমিকসকলক। তাৰ বাবে তেওঁলোকে চৰকাৰ প্ৰশাসনৰ পৰা ল'ব লাগিব অনুমতি। উল্লেখ্য যে STCৰ লগতে আন বাহনেৰে যাত্ৰা কৰা লোকসকলে অনুসৰণ কৰিব লাগিব কিছু নিয়ম। প্ৰশাসনে লাভ কৰা ফোন কলৰ পিছতেই কোনো লোকক নিজৰ কৰ্তব্য স্থানত হস্পিটাল বা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হ'ব। মন গ'লেই যিকোনো স্থানলৈ কোনো লোক যাব নোৱাৰিব। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি STCৰ ফালৰ পৰা জনোৱা অনুসৰি যিকোনো লোকেই নিজৰ স্থানত ৰৈ থাকিলেই তেওঁলোকে বাছত উঠি যাব পাৰিব। চৰকাৰৰ ফালৰ পৰা এই লিষ্টবিলাক ওলাইছে। প্ৰতিখন জিলা উপায়ুক্তৰ সৈতে কেনেদৰে আপোনালোকে যোগাযোগ কৰিব, তেখেতসকলৰ ফোন নম্বৰ দিছে। লগতে ৱেবছাইট দিছে। ৱেবছাইটত গৈ আপোনালোকে কিদৰে যোগাযোগ কৰিব সেয়া আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে নম্বৰবিলাক লিখি ল'ব আৰু যোগাযোগ কৰিব সেই অনুপাতে। বন্ধুসকল, আশা কৰিলোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতো উপকৃত হ'ব। লগতে আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে যদি আমাৰ চেনেলত প্ৰথম আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, বন্ধুসকলৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।